হাই হেল্ল' কি খবৰ আপোনালোকৰ বহুত দিনৰ পাছত আজি মই আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ বহুত দিন হ'ল আপোনালোকৰ কাৰণে একো ভিডিঅ' দিয়া হোৱা নাই বা আমাৰ স্কিনৰ কাম চলি আছে কিন্তু আমি টাইম মেনেজ কৰিব নোৱাৰাৰ কাৰণে আমাৰ ভিডিঅ' আপোনালোকৰ কাৰণে দিয়া হোৱা নাই আৰু আমি নতুন ডিজাইনো বনাই আছোঁ আৰু ভাবিলোঁ বিহু যিহেতু আহিছে পালেহি বিহুৰ কাৰণে নতুনকৈ ডিজাইন কেইটামানো বনালোঁ আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ যিহেতু আপোনালোককো নতুন ডিজাইন চাগে দৰকাৰ হৈ আছে বহুত বেছি মই নতুন ডিজাইন বনোৱা নাই এইবাৰ যোৱাবাৰ মই 10টামান মানে নতুন ডিজাইন বনাইছিলোঁ ড্ৰয়িং কৰি এইবাৰ মই অকল 4টা ডিজাইন বনাইছোঁ আৰু ভাবিলোঁ আপোনালোকক দেখাওঁ নিশ্চয় আপোনালোকে ভাল পাব এই ডিজাইন 4টা আপোনালোকে এইটো চাব পাৰে ইয়াতে আপোনাৰ আছে জাপি ঢোল আৰু পেঁপা এইটো আপোনাৰ স্কিনৰ সাইজটো হ'ল 6/8 ইঞ্চ আৰু ইয়াতে আপোনাৰ ডিজাইনটো ফুলকৈ আছে আপোনালোকক যদি ডাঙৰকৈ লাগে মানে ডিজাইনৰ সাইজটো তেতিয়া আমি ডাঙৰ স্কিনতো বনাই দিম আপোনালোকে যেনে ধৰণে বিচাৰে আৰু এইটো এটা ইয়াতো আপোনাৰ ঢোল জাপি আৰু পেঁপা ভালকৈ চাব পাৰিব আৰু কিন্তু এই দুইটাতে 3টা বস্তুৱে আছে সেম হয় কিন্তু ডিজাইনটোহে বেলেগ বেলেগকৈ বনোৱা আছে আপোনালোকে চাব পাৰে বাকী এইটো জাপি চিংগুল জাপি এটা বনাইছোঁ এইটো আপোনাৰ 6/8 ইঞ্চৰ স্কিনতে বনোৱা হৈছে আপোনালোকক ডাঙৰকৈ লাগিলে আমি ডাঙৰকৈও দিব পাৰিম বা আপোনালোকে ইঞ্চ বা চেণ্টিমিটাৰত আমাক চাইজটো জনাব পাৰে হোৱাটছআপ কৰি যে আমাক ডিজাইনটো ইমান ডাঙৰকৈ লাগে তেতিয়া সেইমতে আমি ধুনীয়াকৈ বনাই দিব পাৰোঁ আৰু এইটো এটা ডিজাইন বনাইছোঁ এইটো আপোনাৰ স্কিনৰ সাইজটো হ'ল 8/10 ইঞ্চ ইয়াতে আপোনাৰ নাচনী দুজনী আৰু ঢুলীয়া আৰু পেঁপা দিছোঁ এইটো আপোনালোকে ল'ব পাৰে এইটোতো ডিজাইনটো বহুত ইউনিক হয় আৰু মেখেলা চাদৰত কৰিলে এইটো বহুত ভাল লাগিব আৰু এইটো অকল মেখেলা চাদৰ বুলি নহয় আপোনালোকে যদি প্লেন কুৰ্তা বা এইবিলাকতো যদি কৰে ভাল লাগিব আপোনালোকে কৰিব পাৰে এইটো এটা বহুত ইউনিক হয় ডিজাইনটো চাব পাৰে আৰু স্কিনত ফিনিচিং ধুনীয়া আছে আপোনালোকে একো ধৰণৰ কমপ্লেইন নাপায় আমাৰ বিহু ডিজাইনৰ বাহিৰে আমাৰ আৰু 4টা ডিজাইন নতুনকৈ বনোৱা আছে এনেতো নতুন ডিজাইন বনাই থকা হয় কিন্তু আমাৰ ভিডিঅ' বনোৱা নহয় কাৰণে আপোনালোকে হয়তো চাগে দেখা পোৱা নাই আৰু যোনবিলাকে আপোনালোকে হোৱাটছআপ কৰে তেওঁলোকক বাৰু আমাৰ নতুন ডিজাইন কিছুমান দিয়া হয় আৰু বাকী আপোনালোকক এইকেইটা ডিজাইনো দেখাই দিওঁ এইকেইটা ডিজাইন আপোনালোকৰ লাইনিঙত কাম কৰা হৈছে আপোনালোকে চাব পাৰে ফ্লাৱাৰ্ছ ডিজাইন হয় সকলোৱে ভাল নাপাবও পাৰে এনেকুৱা ডিজাইন কাৰণ চবৰে যিহেতু চইচবিলাক বেলেগ বেলেগ এই দুটা আপোনাৰ ডাবল ডিজাইন মানে 8/10 ইঞ্চ স্কিনত ডাবলকৈ বনোৱা আছে এই দুটা হয় আৰু আপোনালোকৰ এই দুটা আপোনালোকে চাব পাৰে ফিনিচিং ধুনীয়া আছে বাকী যদি আপোনালোকক ডাঙৰকৈ লাগে তেতিয়া আমি ডাঙৰকৈও বনাই দিম আমাৰ যোনটো নাম্বাৰ স্ক্ৰীনতে ওলাই আছে সেইটোতে আপোনালোকে হোৱাটছআপ কৰিব পাৰে বা আমাক কল কৰিব পাৰে আৰু আমাৰতো এড্ৰেছটো আপোনালোকে জানেই গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ ওচৰতে হয় আমাৰ দোকানৰ নামটো হ'ল ক্ৰিয়েটিভ আৰ্ট এণ্ড টেটু ষ্টুডিঅ' আৰু বাকী যোনসকল গুৱাহাটীৰ বাহিৰৰ হয় তেওঁলোকক আমি কুৰিয়াৰ কৰিও দিওঁ আপোনালোকে কুৰিয়াৰৰ দ্বাৰাও আমাৰ পৰা ল'ব পাৰে বাকী আমাৰ আৰু কিছুমান ডিজাইন ষ্টক আছে সেইবিলাকো আপোনালোকে চাই ল'ব পাৰে এবাৰ মই দেখাই দিওঁ এইবিলাক আমাৰ পুৰণা ডিজাইন হয় ইয়াতে আমাৰ মিনিমাম আপোনাৰ 15-20খন স্কিন বনোৱা আছে এইবিলাক আগৰ ডিজাইন হয় আমাৰ এনেই 15-20খন স্কিন দোকানত ডাইৰেক্ট ৰেডি থাকে যদি কোনোবা অৰ্ডাৰ নিদিয়াকৈও নতুনকৈ কৰিবৰ কাৰণে যদি কোনোবা স্কিন ল'ব বিচাৰে তেনেহ'লে ডাইৰেক্ট দোকানত আহি ল'ব পাৰে ইয়াতে এইবিলাক চাব পাৰে এইটো কপৌ ফুল বিহুৰ কাৰণে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে 6/8 ইঞ্চ স্কিনত বনোৱা আছে ইয়াতে এখন আপোনাৰ 8/10 ইঞ্চ স্কিনত জাপি দুটা কপৌ ফুল বনোৱা আছে এইকেইটা বিহুৰ কাৰণে এইকেইটা অৰ্ডাৰ স্কিন হয় বিহুৰ কাৰণে বনোৱা আছে আপোনালোকেও অৰ্ডাৰ দি বনাই নিব পাৰে বাকী এইবিলাক চাব পাৰে ইয়াতে এইবিলাক ছিংগুল স্কিনো আছে কিন্তু সকলোখিনি আপোনালোকক এতিয়া বৰ্তমান দেখাই থকাটো সম্ভৱ নহয় কাৰণ আপোনালোকে ভিডিঅ'টো বৰিং পাই যাব বাকী আপোনালোকে অৰ্ডাৰ কৰিব হ'লে মোক হোৱাটছআপ কৰিব বা একবাৰ কল কৰিব
তেতিয়া আপোনালোকে বাকী দাম দৰখিনি পাতিব পাৰিব। আৰু আপোনালোকেতো জানেই আমি একদম মিনিমাম প্ৰাইজতে আপোনালোকক দিবলৈ চাওঁ। বাকী আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আৰু নতুন ভিডিঅ' বনালে মানে আপোনালোকক এনেধৰণে ভিডিঅ' দ্বাৰা আপোনালোকক দেখাই দিম। আজিলৈ বাই বাই, টাটা।